Hello everyone, আজি হৈছে ডে 2 আৰু এতিয়া মই পুৰা ৰেডি হৈছো হস্পিটাল যাবলৈ বুলি যেহেতু সব পুৰা লঘুনে ভুকে আছে কিবা কিবি দিবলৈ যাওঁ খোৱা বস্তু তাৰফালে কাপোৰ লৈ লৈছো তেনেকৈ চবলৈকে চবলক গৈ থাকোঁ এইফালে মই ওলাই আহিলোঁ আৰু আহি পাই গুৱাহাটীৰ জামত যদি নফচোঁ কেনেকৈ হ'ব বাৰু কওকচোন তাতে আজি উৰুকা একদম বৃহত্তৰ এটা জাম আৰু এইফালে মই পুৰা খাদ্য বস্তু লৈ লৈছোঁ এয়া অকলে পুৰা গৈ আছোঁ হস্পিটাললৈ ফাৰ্ষ্ট টাইম আজি এনেকৈ গুৱাহাটীত অকলে পিটপিটাইছোঁ বেলেগ এটা অনুভৱ আৰু এইফালে মই পাইগলি হস্পিটাল ভাত চাত একদম চবকে দি মেলি ল'লোঁ আৰু এতিয়া এয়া কলিজাটোক লৈ আছে কোচতে আৰু ইয়াৰ মানে চকু মেলা চাবলৈ ভাগ্য লাগিব এই চকু মুদিয়ে থাকে আমাক কাকোৱে পাত্তা নিদিয়ে একমাত্ৰ বাপেককে পাত্তা দিয়ে খোৱা পজিশ্যন দেখিছে নাই ইমান মৰম লাগিছে লৈ ইমান বেছি ওজনো নাই মানে একদম নৰ্মেল একদম মানে এটা হাতে লৈ থাকিব পাৰি বৃষ্টি হাই মাৰি থাকে আৰু চকুটো মেলা আকৌ চকু মেলা আমি চাগে কাইলৈ ঘৰলৈ যাম আৰু ভিডিঅ'সমূহ অকণমান দেৰি হ'ব চাগে আপোনালোকে একে বিহু পিছতহে পাব আৰু নাম খাই মানুহ লাল হৈ থাকে গোটেইটো লাইটৰ পোহৰ পৰিছে বোলো অকণ উঠে যদি উঠক ভেলুৱে নিদিয়ে বাৰু যি কি নহওক প্ৰত্যেকটো মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাব আৰু কেনেকুৱা পাই জনাব দেই এইফালে আমাৰ টিকলাই পুৰা কান্দি আছে আৰু তাক মই পুৰা কাণৰ পৰা ৰখাই আছোঁ আজি পিছে মই ইয়াত দুগৰাকী মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ বলক তেওঁলোকৰ লগত কথা পাতোঁ আৰু মই বৰ্তমান আছোঁ এতিয়া প্ৰতীক্ষাত আৰু এয়া বাইদেউ কি আছে নামটো নলয়া মেথি মোৰ ভিডিঅ' চাওঁ ভাল লাগেনে বহুত ভাল লাগে আৰু তোমাৰ নামটো ভিডিঅ' চোৱা ভাল লাগেনে চ' এই ফিল্ডটো মানে একদম পুৰা বেলেগ এটা মানে আৰু যেতিয়া মই ইয়ালৈ সোমাই আহিছোঁ বাজনে কৈছে দেখিছোঁ মই ৰিলচত আৰু এতিয়া মানে আজি মই মাহী হৈছোঁ মাহী সেইটো কাৰণে ইয়াতে ৰখি আছোঁ আৰু বেবীটো চাব নাই সন্মুখত অঁ বেবী চাম বুলি কেতিয়া পাওঁ মানে কেতিয়া দেখা পাম অঁ আৰু এই আমিও ভিডিঅ'টো চেষ্টা কৰি আছোঁ আমি এহেঁতক বেবীটো কেনেকৈ দেখাব পাৰোঁ অকণমানকৈ দেখিলোঁ বাৰু হয়। এতিয়া মানে ফুলকৈ দেখিম আৰু সেইটো কাৰণে এইখিনিতে ৰখি আছোঁ হয় আৰু যি কি নহওক এইটো ভিডিঅ'টো দিম মই দেই চাব আপোনালোকে থেংক ইউ ভাল লাগিল লগ পাই অঁ নিশ্চয় আকৌ লগ পাম অঁ নিশ্চয় দিনৰ পৰা এতিয়া হৈ গ'ল ৰাতি আৰু এতিয়া সময় হৈছে প্ৰায় 11টা মান বাজিছে এবাৰ টিকলা পুৰা টোপনি মাৰি আছে আৰু যিহেতু আজি উৰুকা আমাৰ উৰুকা এয়া হস্পিটেলত আপোনালোকে পিছে উৰুকাৰ খানা চানা খালে নাই বাৰু হ'বচোন দেই এনেও খাইছে বাৰু এইটো বেলেগ কথা আমাৰো এতিয়া আমিও খাব নহয় আমি হস্পিটেলতে উৰুকা বনাম আমাৰ বায়ে এইফালে খাই আছে বেক কেমেৰা কৰিব নাপাৰিছোঁ নহয় এয়া খাই আছে হস্পিটেলৰ খানা কেনেকুৱা লাগিছে টেষ্টি নহয় ন খাব লাগিব খাব লাগিব খোৱা আমি এতিয়া মাছ মাংস দি খাম চাওঁতে দিনৰ পৰা ৰাতি কেনেকৈ হৈ গমেই নাপাওঁ এতিয়া বাজিল 1:10 আৰু আমাৰ টিকলা পুৰা হোৱা কান্দি আছে তাক বিচনাত যেতিয়াই শুৱাই দিওঁ সি তেতিয়াই কান্দে বিন্দাছ মাহেকৰ কোচত শুই আছে কিন্তু বেলেগ এটা অনুভৱ কৰিছে মানে বহুত বেছি ভাল লাগিছে মানে এনেই মই ইমান সময় সাৰেই পাই নাথাকোঁ কিন্তু এতিয়া টোপনি নাইকিয়া হৈ গৈছে এইটো এটা বেলেগ আৰু ফিল গুড মৰ্ণিং এভৰিৱান আজি হৈছে আমাৰ হস্পিটেলৰ লাষ্ট ডে আৰু এইফালে চব পুৰা পেকিং চলি আছে ঘৰলৈ যাবলৈ বুলি আমাৰ টিকলা পুৰা ধুনীয়াকৈ শুই আছে আৰু বহুত বেছি ভাল লাগিলে এইকেইদিন মানে হস্পিটেলত থকা নিচিনা সেই ফিলটো নাহিলে আৰু ইয়াৰ ষ্টাফখিনি বহুত বেছি ভাল হয় যেতিয়া আমাৰ টিকলাই কান্দে যিমান ৰাতি হ'লেও তেওঁলোক দৌৰি আহে আৰু একদম তাক ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই দিয়ে আৰু এয়া দেখিছে নাই লাষ্ট বাৰৰ কাৰণে তাক চিষ্টাৰে পুৰা কাপোৰ পিন্ধাই দিছে সি একদম পুৰা শান্তি মনেৰে একদম আছে আৰু ঘৰত গৈ একদম পে কৰিব যিহেতু আমি ভালকৈ এনেকৈ পিন্ধাব নাজানো বাৰু যি কি নহওক টিকলাইটো চাওকচোন কাপোৰ কানি পিন্ধাই দিওঁতে ইমান মৰম লাগিছে আৰু এইফালে আমি ধুনীয়াকৈ এতিয়া যাবলৈ ওলালোঁ পিছে ব্লগটো আপোনালোকে ইমানখিনিলৈকে চাই কেনেকুৱা পালে জনাবচোন দেই Bye bye Azia, bye room. Bye bye đi.
এইফালে যিহেতু বিহু গতিকে ভিনদেউৱে নামি গৈ পুৰা পিঠা পনা চব ল'লে যিহেতু আমি ঘৰত বনাইছিলোঁ যদিও আনিবলৈ নহ'লে আৰু আনাখিনিও শেষ হৈ গ'ল পিটিককৈ আৰু ইয়াৰ গাড়ীত পুৰা সি কানি গৈ আছে বাৰু ভিডিঅ'টো ইমানেই আছিল পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই বাই